প্রিয় অসমবাসী রাইজ, আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি জানিম নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা আৰু নতুনকৈ কৰ্তন হোৱা যিবিলাক সদস্য আছে বা মেম্বাৰ আছে ৰেচন কাৰ্ডৰ, সকলোখিনি সঠিক হয় নে নহয়, আমাৰ কাৰ্ডত কিমানজন আছে বা কিমানজনৰ আমি চাউল পাই আছোঁ, সকলোখিনি পাই আছোঁ নে নাই, সকলোখিনি তথ্য আমি আজি জানিম। একে বিস্তাৰিত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মোৰ চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'লোঁ। ইয়াতে আমি লিখিম RCMS স্পেচ দি লিখিব লাগিব RCMS আসাম। লিখাৰ পিছত আমি চাৰ্জ কৰি দিম। আহি গ'ল। প্ৰথমে একেবাৰে ওপৰত থাকিব ৱেবছাইটটো আসাম RCMS আসাম ষ্টেট পৰ্টেল। তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাওক সন্মুখত এনেকুৱা পেজ আহি যাব আৰু প্ৰথমে লিখা আছে ৰেচন কাৰ্ড। তাত ক্লিক কৰিম। কৰাৰ লগে ৰেচন কাৰ্ড ডিটেইল বুলি আহিব। তাত ক্লিক কৰিম। তলত ক'লা ৰঙৰ ইয়াত ভেৰিফাই কেপচা আহিব। ইয়াত আমি কেপচাটো ডালি ভেৰিফাইড ক্লিক কৰিম। ওয়েলকাম ভেৰিফাই ক্লিক কৰোঁ। কেপচাখিনি কেপিটেল আহিলে কেপিটেল ঢালিম। বাছ আহি গ'ল আৰু এটা নতুন পেজ খুলি গ'ল। চাওক অন হৈ গ'ল। প্ৰথমে ষ্টেট আছে আসাম হৈ আছে। দ্বিতীয়তে ডিষ্ট্ৰিক্ট আছে। ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰিম। বলক যাৰ যোনটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰি ল'ব। অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্ট আহি গ'ল। জিলা আমি নগাঁও চিলেক্ট কৰিলোঁ। তাৰপিছত আমি চাওক ইয়াত আছে DFSO, এইটো চিলেক্ট কৰিম। যাৰ যোনটো সেইটো চিলেক্ট কৰিব। নগাঁও ডিষ্ট্ৰিক্ট, আমাৰ ডিষ্ট্ৰিক্ট এইটো চিলেক্ট কৰিম। তাৰপিছত আমি চিলেক্ট কৰিম TFSO লিখা আছে। ইয়াত আমি ক্লিক কৰিম। চিলেক্ট ভেলু য'ত আছে এই চাওক ইয়াত ক্লিক কৰিম। ইয়াত আমাৰ দুখন আছে। আমি কোনটো এৰিয়াৰ হওক সেইটোহে আমি চিলেক্ট কৰিব লাগে। আমি নগাঁও চাব ডিভিশ্যন কৰিম। ইয়াত ক্লিক কৰিম। ইয়াৰ পিছত আহি গ'ল আপোনাৰ FPS চিলেক্ট ভেলু। ইয়াত আমি ক্লিক কৰিম। যিমানখিনি নাম আছে যাৰ আণ্ডাৰত আপুনি চাউলখিনি পাই আছে, সুলভ মূল্য দোকানী এজেঞ্চি, নামটো জানিব লাগিব। আপোনাৰ ৰেচন কাৰ্ডত লিখা থাকিব, ID-টো লিখা থাকিব তাতে এজেঞ্চিজনৰ, সেই নামটো ইয়াত চিলেক্ট কৰিব লাগিব। বহুতখিনি আহি যাব। ইয়াত একেবাৰে চিৰিয়েল হিচাপত আহিব। এজেঞ্চি যিবিলাক চাইছে নম্বৰ চাওক চিৰিয়েল হিচাপত আছে, এইটো চিলেক্ট কৰিলেই হ'ল। ইয়াৰ পিছত আমি স্কিম চিলেক্ট কৰিম। স্কিম মানে বুজি পাইছে, কাৰ্ড বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াত চাওক 3 ধৰণৰ আছে। আমি সকলোখিনি চিলেক্ট কৰিম। চিলেক্ট অল বুলি মাৰি দিম। যিটো লিখা আছে একেবাৰে প্ৰথমে ইয়াত ক্লিক কৰি দিম। সকলোখিনি ৰেচন কাৰ্ডৰ তথ্য আহি যাব আমাৰ সন্মুখত। ষ্টেটাছটো আমি অল চিলেক্ট কৰি দিলোঁ। এতিয়া ৰেচন কাৰ্ড ষ্টেটাছ যিটো আছে আপোনাৰ সেইটো আমি চিলেক্ট কৰিম। ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ চাম মানে অনলি আধাৰ কাৰ্ড যিবিলাক আমি আপডেট দিছোঁ সেইবিলাক মানুহৰ চাম। আমি ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ চাম। তাত আমি ক্লিক কৰিলোঁ। ইয়াৰ পিছত আমি চাম ৰেচন কাৰ্ড ষ্টেটাছ। ইয়াতে চাওক
valid Aadhaar number, invalid Aadhaar number, it last one valid Aadhaar in RC, not even single Aadhaar in RC. এই সকলোখিনি আছে, আমি ৱাল মাৰি দিম, সকলোখিনি তথ্য আহি যাব। একচেপ্ট হোৱা নোহোৱা সকলোখিনি আহি যাব। ইয়াৰ পিছত আমি ৰিপৰ্টিং এইটো ক্লিক কৰি দিম। FPS with RC is member details, তাত ক্লিক কৰিম। হৈ গ'ল। ৰিপৰ্ট নেমত ক্লিক কৰি দিলোঁ। এতিয়া আমি বিহু ৰিপৰ্টত ক্লিক কৰিম। এই চাইছে একেবাৰে ওপৰত আছে বিহু ৰিপৰ্ট, সকলোখিনি ডিটেইল হৈ গ'ল। এতিয়া বিহু ৰিপৰ্টত ক্লিক কৰিম। এই চাক লিষ্টটো আহি গ'ল। খত কি একেবাৰে সম্পূৰ্ণ ডিটেইলত আহি গ'ল। আপুনি ইয়াত চাব পাৰে সকলোখিনি তথ্য আছে। ইয়াত বৰ্তমান চিৰিয়েল নম্বৰ আছে। ইয়াৰ তলত আপোনাৰ এজেঞ্চি নামটো আছে আৰু এজেঞ্চি ID যিখন আছে ID-টো থাকিব। এইবিলাক ৰেচন কাৰ্ড নম্বৰ কলম আছে, চাওক ষ্টেটাছ, ফেমিলি হেড, সকলোখিনি তথ্য আছে। মেম্বাৰ নেম ইংলিছত আছে, কেপিটেল স্মল। দুখনতে আছে মেম্বাৰ ID আছে, সকলোখিনি আছে। চাওক আপোনাৰ কি কাৰ্ডৰ কোৱালিটিটো মানে স্কিমটো কিহৰ ভিত্তিত পাই আছে, আপুনি চাউলখিনি কোনটো কাৰ্ডৰ বিনিময়ত পাই আছে, সেই কাৰ্ডৰ এইটো আহি যাব। স্কিমৰ নামটো চাওক, বৰ্তমান স্কিম নেম AAY, যিটো 35 কেজিকৈ চাউল পায়, সেইটো হয় স্কিমটো। চাওক সকলোখিনি তথ্য আছে। মডিফাই কেতিয়া কৰিছিলে, মানে আধাৰ কাৰ্ড বা নাম চেঞ্জ কৰা, অন্তৰ্ভুক্ত কৰা, কৰ্তন কৰা কেতিয়া কৰিছে, ইয়াত ডেটখিনি আছে সকলোখিনি। বয়স অনুযায়ী সকলোখিনি মেম্বাৰৰ নাম আহি গৈছে। চাওক ইয়াতে মোবাইল নম্বৰ আছে। যিজন মানুহৰ আধাৰ কাৰ্ড আপুনি আপডেট কৰিছে ৰেচন কাৰ্ডলৈ, তেওঁৰ আধাৰ নম্বৰ আহি যাব, 4টা লাষ্ট অংক সংখ্যাটো আহি যাব। আৰু যাৰ কৰা নাই সি ৰঙা চিন আছে, চাওক খালী ঠাই আছে UID। যাৰ যেনেকুৱা সুবিধা তেনেকুৱা ডাউনলোড কৰি লওক। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱী আত্মীয়সকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।